আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা টেষ্টি পুডিং ৰেচিপি এগলেছ পুডিং। তাৰ বাবে মই লৈছোঁ 8খন ব্ৰেড আৰু ব্ৰেডৰ সাইডবিলাক এইদৰে এৰুৱাই লৈছোঁ। ব্ৰেডখিনি এতিয়া সৰু সৰুকৈ কাটি ল'লোঁ, লৈ এটা গ্ৰাইণ্ডাৰত দি এইখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। পুডিংটোত মই লিচু ফ্লেভাৰ এড কৰিছোঁ বাবে 8টা লিচু এইদৰে এৰুৱাই লৈ ভালকৈ চাকনি এখনত দি এইদৰে তাৰ ৰসখিনি উলিয়াই লৈছোঁ। এতিয়া এখন কেৰাহীত 1/4 কাপ চেনি মই কেৰামেলাইজ কৰি লৈছোঁ। তাৰ পৰা এইখিনি এটা কেক টিনত উলিয়াই সাইড কৰি থৈ দিম। পুডিংটো ৰেডি কৰোঁতে এইখিনি আমাক লাগিব। এতিয়া এটা বাটিত কাষ্টাৰ্ড পাউডাৰ 4 চামুচ লৈ লৈছোঁ ডাঙৰ চামুচেৰে, আৰু সেইখিনি আধা কাপ পানী দি ভালদৰে মিক্স কৰি এটা মিশ্ৰণ ৰেডি কৰি ল'ম। এতিয়া এখন কেৰাহীত 1.5 কাপ গাখীৰ আৰু লগতে আধা কাপ চেনি দি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু গাখীৰখিনি ভালদৰে গৰম হৈ আহিলত তাত মই আগতীয়াকৈ ৰেডি কৰি ৰখা কাষ্টাৰ্ডৰ মিশ্ৰণটো দি এইদৰে লৰাই আছোঁ। ফ্লেমটো অলপ চিমত ৰাখিব লাগিব আৰু লৰাই থাকিব লাগিব, নহ'লে কাষ্টাৰ্ডখিনি লাগি আহিব। আৰু কাষ্টাৰ্ডখিনি যেতিয়া থিকনেছটো এনেকুৱা হ'ব তেতিয়া তাত আগতে যিখিনি ব্ৰেড গ্ৰাইণ্ড কৰি থৈছিলোঁ সেইখিনি কম কমকৈ দি মিক্স কৰি ল'ব লাগিব। আটাইখিনি এইদৰে কম কমকৈ দি মিক্স কৰি গ'লেই হ'ল। এতিয়া মিশ্ৰণখিনিত যিখিনি লিচুৰ ৰস উলিয়াই ৰাখিছিলোঁ সেইখিনি দি লৈছোঁ। দি লৈ গোটেইখিনি এবাৰ ভালদৰে মিক্স কৰি ল'লে পুডিঙৰ বাবে আমাৰ মিশ্ৰণটো ৰেডি হৈ যাব। এতিয়া যিটো কেক টিনত কেৰামেলখিনি বাকি ৰাখিছিলোঁ তাতে পুডিঙৰ মিশ্ৰণটো দি এটা লেয়াৰ ছেট কৰি ল'ম আৰু ঢাকন লগাই দিম। যদি আপোনালোকৰ ঢাকন নাথাকে তেতিয়া এলুমিনিয়াম ফইলো ব্যৱহাৰ কৰিব পাৰে। পুডিংটো ষ্টিম কৰিবৰ বাবে মই এতিয়া এটা চচত পানী দি লৈছোঁ। তাতে মই এখন প্লেট ব্যৱহাৰ কৰিছোঁ ষ্টেণ্ড হিচাপে, আপোনালোকে ষ্টেণ্ডো ব্যৱহাৰ কৰিব পাৰে। এতিয়া তাত পুডিঙৰ পাত্ৰটো বহুৱাই দি ওপৰত ঢাকন লগাই দিছোঁ আৰু ঢাকন লগাই মিডিয়াম ফ্লেমত 35 মিনিট সময় ষ্টিম কৰি ল'ম। ষ্টিম কৰি হোৱাৰ পাছত নিজে অলপ ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ। তাৰ পৰা আকৌ 2 ঘণ্টা বা 3 ঘণ্টাৰ বাবে ফ্ৰিজত ছেট হ'বৰ কাৰণে ৰাখি দিম। এতিয়া মই পুডিংটো 3 ঘণ্টামানৰ পাছত ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ। আপোনালোকে অলপ সোনকালে উলিয়াব পাৰে, 2 ঘণ্টামান ৰাখিলেও হয়। আৰু এতিয়া এনেকৈ এখন প্লেটত আনমোল কৰি লৈছোঁ আৰু ধুনীয়াকৈ আমাৰ পুডিংটো ওলাই আহিছে। খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিল। আপোনালোকে যদি আগতে ট্ৰাই কৰা নাই নিশ্চয় কৰি চাব, আৰু ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ যদি চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি দিব। ধন্যবাদ।